আপোনালোকে অনলাইনত পুৰণা বস্তু বেচা কিনা কৰেনে? যদি আপোনালোকে পুৰণা বস্তু বেচা কিনা কৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে OLXৰ নামো শুনিছে। এতিয়া কথাটো হ'ল যে আমি যদি OLXত যদি বস্তু বেচা কিনা কৰা যায় বা সেল এণ্ড বাই কৰা যায় তো এইটো কিমান সেভ এণ্ড সিকিউৰ হয়। আহক আমি আজিৰ ভিডিঅ'টোত ইয়াৰ ওপৰতে আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈ ভালদৰে চাব। আৰু যদি ইয়াতে আপোনালোকৰ কিবা কনফিউজন থাকে OLX ৰিলেটেড তো আপোনালোকৰ গোটেইবিলাক কনফিউজন এই ভিডিঅ'টো চোৱাৰ পিছতে ক্লিয়াৰ হৈ যাব। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম দীপাংকৰ আৰু আপোনালোকে চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল। আৰু আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই নটিফিকেশ্যনবিলাক অন কৰি ৰাখিব। এতিয়া ফাৰ্ষ্ট কথাটো হ'ল আমি যে OLXত আমি প্ৰডাক্ট বাই কৰোঁ বা আমি প্ৰডাক্ট চেল কৰোঁ তো এইটো আমাৰ কিমান সেভ এণ্ড সিকিউৰ হয়। তো এই কথাটো কোৱাৰ লগে লগে ধৰক আপোনালোকৰ মনটো চাগে ধৰক বহুত কুৱেশ্যন আহিব যে OLXত সেভ এণ্ড সিকিউৰ বুলিব লগা কি আছে। কাৰণ মই ধৰক অলৰেডি এটা পুৰণা প্ৰডাক্ট আছে, মই অলৰেডি এডভাৰটাইজিং দিছোঁ আৰু OLXত ডেফিনেটলি ফ্ৰীতে পোৱা যায়, ইয়াতে কোনো আপুনি পে' কৰিব নালাগে। তো ফ্ৰীতে মই এড দিছোঁ, কাষ্টমাৰে অলৰেডি এড চাইছে আৰু কাষ্টমাৰে তাৰ এগেইনষ্টত মোক কল কৰিছে, ভিজিট কৰিছে, প্ৰডাক্ট চাইছে, পে'মেণ্ট কৰিছে মোক আৰু বস্তুটো লৈ গৈছে। তো ইয়াতে ধৰক আপোনাৰ সেভ এণ্ড সিকিউৰৰ কোনো কথাই নাহে। এতিয়াৰ যিটো OLX আছে সেই OLX কিন্তু আগৰ দৰে ইমান চিম্পুল OLX নহয়। এতিয়া OLXত আপোনাৰ বহুত ফ্ৰড সোমাই গৈছে। এতিয়া সেই OLX আগৰ OLX হৈ থকা নাই, কাৰণ এইটো মোৰ এজ পাৰ 2 to 3 ইয়াৰ্ছৰ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই অলৰেডি কৈছোঁ। কাৰণ আজি 2-3 বছৰ ধৰি মই অলৰেডি ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক মই অলৰেডি OLXৰ লগত লাগি আছোঁ। বহুত IT প্ৰডাক্ট মই OLXৰ থ্ৰুৰেই মই চেল কৰোঁ বা বহুত প্ৰডাক্ট মই অলৰেডি তাৰ পৰা পাৰ্চেছো কৰোঁ। কিন্তু কি হৈছে এতিয়াৰ যুগত, এতিয়াৰ যিটো জেনেৰেশ্যন চলি আছে, এতিয়াৰ জেনেৰেশ্যনটো একচুৱেলি খুবেই ৰিক্সি হৈছে OLXত। আহক আমি ইয়াৰ কিছুমান এডভান্টেজ আৰু কিছুমান ডিছএডভান্টেজৰ ওপৰত আমি ডেফিনেটলি কথা পাতিম যে OLX কিহৰ কাৰণে আপোনালোকক আমি সিকিউৰ বুলি কওঁ বা OLXত আমি কিহৰ কাৰণে আপোনাক নন সিকিউৰ বুলি কওঁ। আহক আমি ভিডিঅ'টো গোটেইখিনি বস্তু আমি ডিটেইলছ ৱাইজ ডিছকাশ্যন কৰোঁ। এতিয়া ফাৰ্ষ্ট পইণ্টটো হ'ল যদি আপুনি OLXত যদি কিবা এটা প্ৰডাক্ট যদি চেল কৰিব লগা হয়, ছাপ'জ মোৰ লগত এটা মোবাইল ফোনছ আছে, মই মোবাইল ফোনটো ধৰক OLXত মই চেল কৰিম। তো ইয়াতে ধৰক আমাৰ চিন্তা কৰিব লগা কোনো কথা নাই, কাৰণ কাষ্টমাৰে চাব, ভাল লাগিব, পে'মেণ্ট কৰিব, লৈ গুচি যাব। তো এনেকুৱা কৰি যদি আমি ভাবোঁ এইটো খুবেই চিম্পুল। OLX এতিয়া আগৰ দৰে নহয়, OLX এতিয়া বহুত ক্ৰিটিকেল হৈ গৈছে আৰু OLXত একচুৱেলি বহুত ফ্ৰড অলৰেডি সোমাই গৈছে। এতিয়া ধৰক আপুনি ধৰক কিবা এটা প্ৰডাক্ট যদি আপুনি এড কৰে, ছাপ'জ লাইকেজ ধৰক মই মোবাইল এটা ধৰক মই এড দিছোঁ, ধৰক মোক চেল কৰিব লাগে, ধৰক মোবাইলটোৰ কষ্টিং ধৰক মই 14,500 ধৰক দি পেলাই মই অলৰেডি OLXত লঞ্চ কৰি দিছোঁ। এইটোতো ডেফিনেটলি ফ্ৰীতে আহিব। তো এনেকুৱা এটা জেগাত কি হয়, আপোনাৰ তাতে কল আহিব যে একচুৱেলি মোক আপোনাৰ মোবাইলটো মোৰ পচন্দ হৈছে, তো আপোনাৰ মোবাইলটো মই পাৰ্চেছ কৰিব বিচাৰোঁ। কিন্তু ধৰক কি হৈছে, মই অলপ দূৰৈত থাকোঁ বা মই এনেকৈ আৰ্মি কেম্পত থাকোঁ বা মই আৰ্মিত চাকৰি কৰোঁ, তো মই যাবলৈ নোৱাৰোঁ। মই ফটো চাই অলৰেডি তোমাৰ মোবাইলটো মই পচন্দ কৰিছোঁ, তো মোক মোবাইলটো লাগিব আৰু মই অলৰেডি মানুহ পঠাই দিম। তো তেওঁলোকে তোমাক পে'মেণ্ট কৰি পেলাই অলৰেডি বা তেওঁলোকে তোমাৰ পৰা ডিভাইচটো লৈ ল'ব। তো এতিয়া কথাটো হৈ গ'ল, যদি কোনোবাই যদি এনেকৈ যদি আমাক ফোন কৰি পেলাই কয়, ডেফিনেটলি আমিও ভাল পাম। আৰু লগত তেওঁলোকে বেছিকেলি কয় যে ঠিক আছে, মই ধৰক ৰেট দিছিলোঁ 14,500, ঠিক আছে হ'ব, তেতিয়াহ'লে মই তোমাক 16,000 দি দিম, কোনো প্ৰব্লেম নাই। বস্তুটো তোমালোকে কাউকে চেল নকৰিবা, ডেফিনেটলি প্ৰডাক্টটো মোকেই দিবা, মই তোমাক 16,000 পে' কৰিম। তো এনেকৈ কোৱাৰ লগে লগে ধৰক এতিয়া চাওক OLXত কি হয়। OLXত ধৰক মই যদি এটা বস্তুৰ দাম যদি ধৰক 1,000 টকা দিওঁ, তো বাৰ্গেনিং কৰি থাকিব যে ধৰক নাই মই 1,000ত দিব নোৱাৰোঁ, মোক 400ত লাগিব, কোনোবাই মোক 500ত লাগিব। কিন্তু সেই ফ্ৰড পাৰ্টটোৱে কি কৰে, ডেফিনেটলি আপোনাক পইচাৰ লোভটো বেছি দেখুৱায়। বেছি দেখুৱাই মিনছ কি ক'ব, আপোনাক পইচা বেছিকৈ দিম, আপুনি প্ৰডাক্টটো কাকোকে চেল নকৰিব, প্ৰডাক্টটো মই ল'ম, ঠিক আছে। কিন্তু কি হ'ব, মই অলৰেডি প্ৰডাক্টটো চাবলৈও নাযাওঁ, জাষ্ট মই আপোনাক পে'মেণ্ট কৰি দিম, মোৰ মানুহ যাব বা মোৰ কোনোবা ষ্টাফ যাব, যাই পেলাই বস্তুটো উঠাই লৈ গুচি আহিব। এতিয়া কথাটো কি হ'ল, যদি এনেকুৱা এটা জেগাত যদি আমি যদি ভাবোঁ বা মোকো যদি কোনোবাই যদি তেনেকৈ কল কৰি পেলাই কয়, মই যিটো এমাউণ্ট অলৰেডি OLXত ফিক্স কৰি দিছোঁ তাতকৈ যদি বেছি যদি পে'মেণ্ট যদি মই পাওঁ, তো ডেফিনেটলি ধৰক মোৰো ভাল লাগিব। তো তেনেকুৱা এটা জেগাত তেওঁলোকে কয় যে ধৰক আপোনাক ধৰক পে'মেণ্ট আমি কিহেৰে কৰিম, ডেফিনেটলি অনলাইন কৰিব লাগিব, কাৰণ মই যদি আপোনাক লগ ধৰিব নোৱাৰোঁ, পে'মেণ্ট অনলাইনেই হ'ব। তেতিয়া কি হয়, তেতিয়া ধৰক আপোনাক ক'ব যে আপোনাৰ গুগল পে' নাম্বাৰ বা ফোনপে' নাম্বাৰ বা আপোনাৰ একাউণ্ট বা আপোনাৰ ATMৰ ডিটেইলছখিনি দিয়ক, মই অলৰেডি আৰ্মি কেম্পৰ ভিতৰৰ পৰা আমাৰ চুইপিং মেচিনৰ দ্বাৰাই আমি পে'মেণ্ট কৰাব পাৰোঁ, আমি ইয়াতে মোবাইল ইউজ কৰিব নোৱাৰোঁ বা মোবাইলৰ পৰা আমি পে'মেণ্ট কৰিব নোৱাৰোঁ। তো তেনেকৈ কৈ পেলাই আপোনাক ধৰক Paytm বা গুগল পে' নাম্বাৰ ল'ব। বা কিছুমান জেগাত এনেকুৱা হৈছে, ধৰক আপুনি এটা কাম কৰক, মোক কাৰ্ডৰ গোটেই ডিটেইলছখিনি দি দিয়ক, মই আপোনাক কাৰ্ড টু কাৰ্ড পে'মেণ্ট আপোনাক ট্ৰেন্সফাৰ কৰাই দিম, তাতে মোক কোনো একাউণ্ট নাম্বাৰ নালাগে। তো এনেকুৱা টাইপৰো অলৰেডি বহুতে কল
কল কৰে এতিয়া কথাটো এনেকুৱা যে চাওক এনেকুৱাকৈ যেতিয়া কোৱাৰ পিছত ডেফিনেটলি মই অলৰেডি ফোনপে বা পেটিএমৰ নাম্বাৰ বা ধৰক মই অলৰেডি এটিএম কাৰ্ডৰ ডিটেইলছ মই অলৰেডি পঠাই দিয়া যায় বা সাপোজ মই পঠাই দিলোঁ তো তাৰে পিছত তেওঁলোকে কি কৰিব আপোনাক মই ধৰক ১,৫০০ বা ২,০০০ টকা যে বেছিকৈ দিম বুলি যে কৈছিলোঁ ইয়াতে একচুৱেলি কি হয় মই যেতিয়া আৰ্মি কেম্পত থাকোঁ ন ইয়াৰ পৰা কি হয় মই বাহিৰা মানুহক ট্ৰানজেকশ্যন কৰাবলৈ নোৱাৰোঁ তো তেতিয়া তেওঁলোকে কয় যে মই আপোনাক ডাইৰেক্ট পে'মেণ্ট মোৰ ইয়াৰ পৰা পঠাবলৈ নোৱাৰোঁ কিহৰ কাৰণে আমি মোবাইলৰ পৰা পে'মেণ্ট নকৰোঁ যেতিয়া আমাক মেচিনৰ পৰা পে'মেণ্ট কৰা যায় তো তেতিয়াহ'লে আপুনি এটা কাম কৰক মোক প্ৰথমতে আপুনি এটা মোক পে' কৰক তো সেই পে'টো পোৱাৰ লগে লগে মই তাৰ এগেইনষ্টত আপোনাক পে'মেণ্টটো কৰাব পাৰিম তেতিয়া আৰু মোৰ কোনো ভেৰিফিকেশ্যন বা ভেৰিফাই অলৰেডি নাহে তো তেনেকুৱাকৈ কৈ দিয়াৰ পিছত ধৰক আপোনাক সুধিব বা আপুনি ধৰক ক'ব যে আপোনাক কিমান পে'মেণ্ট কৰিব লাগে ধৰক তেতিয়া ক'ব যে আপুনি মোক 500 ৰুপিজ এটা পে'মেণ্ট কৰি দিয়ক বা 1000 ৰুপিজ এটা পে'মেণ্ট কৰি দিয়ক কাৰণ ডেফিনেটলি মইতো আপোনাক অলৰেডি বেছিকৈ দিমেই আৰু মই 1000 ৰুপিজটো আপোনাক মই অলৰেডি পে'মেণ্টটো ৰিটাৰ্ণ বেক কৰি দিম চ' এনেকৈ কোৱাৰ লগে লগে ধৰক আমি সকলোৱে ধৰক ভালেই পাওঁ যে ডেফিনেটলি মোক যদি বেছি পে'মেণ্ট কৰি আছে তাতে মই 1000 দিয়াৰ কাৰণেনো মোৰ কি প্ৰব্লেম আছে তো বহুত জায়গাত কি হয় এনেকৈ ধৰক আমি 500 বা 1000 টকা দি দিয়া যায় আগতে দিয়াৰ পিছত কি হ'ব সেই নাম্বাৰটোৰ পৰা আৰু কোনো ৰেছপন্স নাহে তো এনেকুৱা টাইপত কি হয় এনেকুৱা বহুত ফ্ৰড অলৰেডি আমাৰ OLXত চলি আছে আৰু তেওঁলোকে বেছিকেলি কি হৈছে আৰ্মিৰ নামটো বেয়া কৰিছে কোনোবা কেম্প এটাত থকা বুলি কয় তেওঁলোকে ওলাই আহিব নোৱাৰা বুলি কয় কাৰণ আৰ্মিৰ নামটো লোৱাৰো মেইন কাৰণটোৱে হ'ল ডেফিনেটলি আমি কাৰণ আৰ্মিক সদায় আমি ৰেছপেক্ট কৰোঁ তো এই কাৰণে তেওঁলোকে কি কৰে বেছিকেলি আৰ্মিৰ নামটো লৈ পেলাই গোটেইখিনি কাম তেওঁলোকে কৰিবলৈ বিচাৰে আমি বেছিকেলি ষ্টুডেণ্ট আৰু নিউ জেনেৰেশ্যন মানুহখিনিক আমি সদায় কি হয় ইয়াৰ পৰা সদায় দূৰত থাকিব কওঁ কিহৰ কাৰণে যাৰ ওপৰত ধৰক অনলাইনৰ ওপৰত প্ৰপাৰ নলেজ নাথাকে তো তেনেকুৱা এটা জেগাত বহুত জেগাত অলৰেডি এনেকুৱা ফ্ৰড পাৰ্ট কিছুমানে আহি পেলাই ঠগাই পেলাই বহুত পইচা অলৰেডি লুটি আছে তো এইটোৰ কাৰণে আপোনালোকে কি কৰিব যদি আপোনালোকে OLX ইউজ কৰে বাট মই এইটো কোৱা নাই যে আপোনালোকক OLX ইউজ কৰিব নালাগে বুলি আপোনালোকে OLX ইউজ কৰক নট এন ইছ্যু আপোনালোকে স্মুথলি কাম কৰক তো আপোনালোকে এড দিয়ক পাৰ্চেছ কৰক চেল কৰক যি ইচ্ছা আপোনালোকে কৰক কিন্তু পে'মেণ্ট ৰিলেটেড যদি কথা আহি যায় তেতিয়া আপোনালোকে ক'ব যে আপুনি ফিজিকেলি আহি প্ৰডাক্ট চাওক আৰু মোক হেণ্ড টু হেণ্ড বা গুগল পে' যেতিয়া কাষ্টমাৰটোৰ লগত কথা পতা হৈ যাব আপোনালোকৰ বা ফিজিকেলি যেতিয়া তেওঁলোকৰ লগত যেতিয়া আপুনি কথা পাতি ল'ব তো তাৰে পিছত আপোনালোকে পে'মেণ্ট কৰক তেতিয়া একো প্ৰব্লেম নাই কিন্তু বহুত জেগাত কি হয় আগে বহুত লোভ দেখুৱাই দিব লোভ দেখুৱাই দিয়াৰ পিছত আমি অলৰেডি সেই লোভত পৰি যাওঁ পৰাৰ পিছতে কি হ'ব আমাৰ অলৰেডি পইচাও গুচি যায় প্ৰডাক্টও কিনিবলৈ নাহে তো তেতিয়া ডেফিনেটলি আমাৰ লষ্ট হোৱা যায় তো এইটোৰ কাৰণে আমি ধৰক ক'বলৈ বিচাৰোঁ ধৰক OLXত মেক্সিমাম ধৰক কি হয় ষ্টুডেণ্ট লেভেলৰ যিখিনি ল'ৰা ছোৱালী আছে বেছিকেলি OLXত এড দিয়ে কিহৰ কাৰণে তেওঁলোকৰ পুৰণা যদি মোবাইল আছে সেইটো চেল কৰিব নিজৰ পকেট মানিৰ পৰা পকেট মানি অলপ বচাই মেলি ধৰক এটা নতুন মোবাইল ল'বলৈ বিচাৰে আৰু এনেকুৱা জেগাত কি হৈছে মেক্সিমাম সেই ফ্ৰডবিলাকে নিউ জেনেৰেশ্যন যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে তো সেইবিলাকৰ ওপৰত তেওঁলোকে বেছ কৰে যিবিলাকৰ ওপৰত অনলাইনৰ ওপৰত প্ৰপাৰ নলেজ নাই হেকিঙৰ ওপৰত প্ৰপাৰ নলেজ নাই বা ধৰক তেওঁলোকৰ ATM মেচিন বা পজ মেচিন হওক বা চুইপিং মেচিন হওক বা কাৰ্ড ডিটেইলছৰ ওপৰত প্ৰপাৰ নলেজ নাই তেওঁলোকে সেইবিলাকক টাৰ্গেট কৰি পেলাই তেওঁলোকৰ পৰা তেওঁলোকে পইচা কালেক্ট কৰে তো এইটোৰ কাৰণে মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰোঁ যদি আপোনালোকে যদি OLXত এড দিছে যদি এনেকুৱা টাইপত যদি কোনোবা মানুহে যদি আপোনালোকক যদি ফোন কৰে আৰু যদি আপোনালোকৰ যদি নিজৰ মনত যদি সন্দেহ হয় যে নাই তেওঁ মোক ডেফিনেটলি এনেকুৱা টাইপত অলপ কথা কৈছে তো পাৰিলে তেনেকুৱা কল আপোনালোকে হয় আপোনালোকে ব্লকলিষ্ট কৰি দিয়ক বা নহ'লে ধৰক তেনেকুৱা কলৰ পৰা আপোনালোকে আৰু মই ভাবোঁ আপোনালোকে যেতিয়া OLXত এড যেতিয়া দিয়ে তো বেছিকেলি আপোনালোকে ধৰক অফলাইন ট্ৰানজেকশ্যন কৰাতে মই ভাবোঁ বেছি বেটাৰ আৰু যদি ধৰক আপোনালোকে নিজে ভাবে যে নাই মোৰ অলপ প্ৰপাৰ মোৰ নলেজ আছে অনলাইনৰ ওপৰত বা তেনেকুৱা কোনো ফ্ৰড নহয় ডাইৰেক্ট মোক পে'মেণ্ট কৰিব বিচাৰিছে প্ৰডাক্ট চোৱাৰ পিছত তো ডেফিনেটলি তেতিয়া আপোনালোকে অনলাইন আপোনালোকে ইউজ কৰিব পাৰে তাতে আপোনালোকৰ একো প্ৰব্লেম নহয় এতিয়াতো কথাটো হ'ল আমি এই টপিককেইটাৰ কথা পাতিলোঁ আমি যদি ধৰক প্ৰডাক্ট চেল কৰিব লগা হয় তো এইটো আমি প্ৰডাক্ট চেলৰ ওপৰত ক'লোঁ চেল কৰিলে ধৰক আমি কি বস্তু আমি চাব লগা হয় তো তেনেকৈ ধৰক আমি যদি কি হয় কিবা প্ৰডাক্ট যদি বাই কৰিব লগা হয় বেছিকেলি কি হয় আমাৰ বাকী প্ৰডাক্টবিলাকত বৰ বিশেষ এটা প্ৰব্লেম নাহে বেছিকেলি প্ৰব্লেম আহে আমাৰ মোবাইল ফোনৰ ওপৰত তো মোবাইল ফোনত কি হয় আমাৰ দুটা তিনিটা পাৰ্ট থাকে ধৰক সেই মোবাইলটো ধৰক কোনোবাই চেল কৰিব বিচাৰিছে সেই মোবাইলটো চুৰ কৰি অনাও হ'ব পাৰে সেই মোবাইলটোৰ এগেইনষ্টত কোনোবাই অলৰেডি পুলিচ কেছ দি থোৱাও হ'ব পাৰে বা সেই মোবাইলটোত অলৰেডি এনেকুৱা কিবা প্ৰব্লেমো থাকিব পাৰে তো সেইটোৰ কাৰণে আপোনালোকে যেতিয়া মোবাইল পাৰ্চেছ কৰিব OLX বা এনেকুৱা ধৰক অল্ড প্ৰডাক্ট পাৰ্চেছ কৰা যেনেকুৱা কুইকাৰ আছে OLX আছে ঠিক আছে তো এনেকুৱা সাইডৰ পৰা যেতিয়া আপোনালোকে পাৰ্চেছ কৰিব তেতিয়া আপোনালোকে সেই মোবাইল বা যিটো প্ৰডাক্টে আপোনালোকে পাৰ্চেছ কৰিব তাৰ প্ৰপাৰ ডকুমেণ্ট আপোনালোকে এবাৰ চেক কৰি চাব যদি ধৰক মোবাইলৰ ৱাৰেণ্টি আছে তো ডেফিনেটলি আপোনালোকে ৱাৰেণ্টি কাৰ্ডখন চাওক আৰু যদি ৱাৰেণ্টিও যদি নাই তেতিয়াহ'লে পাৰ্চেছ কৰা বিলখন ডেফিনেটলি আপোনালোকে পাহৰি নাযাব কিহৰ কাৰণে বহুত জেগাত এনেকুৱা হয় ধৰক মই মোবাইল এটা ধৰক চেল কৰিব বিচাৰিছোঁ তো আপুনি ডেফিনেটলি মোক সুধিছে যে ইয়াৰ ৱাৰেণ্টি কাৰ্ডখন লাগে মই ক'লোঁ যে মোবাইলটো অলৰেডি 1.5 বছৰ বা 2 বছৰ পুৰণা হৈ গৈছে
তো ইয়াৰ ৱাৰেণ্টি কাৰ্ড নাই আপুনিও জাষ্ট তেনেকৈ নৰ্মেল ভাবি পেলাই থৈ দিলে কিন্তু সেই মোবাইলটো ক'ৰ পৰা আহি পেলাই ক'ত বিক্ৰী কৰিছে সেইটোৰ বিষয়ে আপুনিও নাজানে বা যোনে ধৰক আপোনাক বিক্ৰী কৰিব ডেফিনেটলি তেওঁ নিজৰ বুলিয়ে কৈ পেলাই আপোনাক বিক্ৰী কৰাব তো এইটোৰ কাৰণে আপোনালোকে যদি ধৰক তেনেকুৱা প্ৰডাক্টও যদি আপোনালোকে পাৰচেজ কৰিব লগা হয় ডেফিনেটলি আপোনালোকে ডকুমেণ্ট চাই পেলাইহে আপোনালোকে পাৰচেজ কৰিব আৰু ইয়াৰ লগত মই আৰু এটা কথা কওঁ কিছুমান জেগাত ধৰক কি হয় কয় যে মোৰ এতিয়া বক্স চক্স একো নাই তো এনেকুৱা টাইপতো আপোনালোকে বেছিকেলি পাৰিলে এভইডে কৰিব কিয় কাৰণে বক্স চাৰ্জাৰ উইথ বিল একেলগে থকা প্ৰডাক্টহে ডেফিনেটলি আপোনালোকে পাৰচেজ কৰক তেতিয়া আৰু আপোনালোকৰ কোনো প্ৰব্লেম নাহে কাৰণ বহুত জেগাত এনেকুৱা হয় ধৰক মোবাইলটো ধৰক চুৰ কৰি আনা মোবাইল হয় বাট আপোনাৰ OLXত এড দিলে আপুনি কিনি লৈ গুচি গ'ল আপুনি সিম লগাই দিলে ধৰক মোবাইল ট্ৰেকাৰ আছিল লগালগ মোবাইল ট্ৰেকাৰ যোনে লক কৰি ৰাখিছিল তেওঁ গম পালে তো কেছ দি দিলে আপুনি ফচি গ'ল তো এনেকুৱা জানো নহয় এইটোৰ কাৰণে আপোনালোকে কি কৰিব যদি মোবাইল পাৰচেজ কৰিব লগা হয় বা তেনেকুৱা অনলাইন ৰিলেটেড বা যিবিলাক ধৰক অলৰেডি নেটৱৰ্ক ৰিলেটেড বা অনলাইন ৰিলেটেড যদি ডিভাইচ থাকে সেইবিলাকত আপোনালোকে উইদাউট বিলত কেতিয়াও পাৰচেজ নকৰিব আৰু এটা বস্তু আছে যদি আপোনালোকৰ ধৰক বহুত জায়গাত এনেকুৱা হয় ধৰক কোনোবা এজনে ধৰক মোবাইল এটা পাৰচেজ কৰিব আহিছে তো মোবাইলটো কি কৰিছে তেওঁ অলৰেডি ঘৰতে সিম টিম খুলি খালি আনি পেলাই আপোনাক দেখুৱাইছে যে এইটো বহুত ধুনীয়া মোবাইল বা ইয়াতে অলৰেডি বিল বক্স চাৰ্জাৰ সব আছে আপোনালোকে এইটো কেতিয়াও নকৰিব কিয় নকৰিব কাৰণ আজিকালি বহুত জায়গাত কি হৈছে ডুপ্লিকেট বিলো অলৰেডি পাই যোৱা যায় তো তেনেকুৱা কৰি বক্স চক্সো অলৰেডি কভাৰ পৰা ধৰক এৰেঞ্জমেণ্ট কৰিব পৰা যায় তো এনেকুৱা জায়গাত কি হৈছে তেওঁ সিমটো কিন্তু লগাই পেলাই তেওঁ আপোনাক চেক কৰি নিদিয়ে কিয় কাৰণে সিমটো অলৰেডি মোবাইলটো পুৰা খালিয়ে লৈ আহিব তো এনেকুৱা জায়গাত যদি আনে তেতিয়াহ'লে আপোনালোকে তেওঁক ক'ব যে আপোনাৰ প্ৰথমতে মোবাইলৰ সিমটো লগাই পেলাই মোক এবাৰ জাষ্ট এটা বা দুটা কল কৰি চাওক বা মোবাইলত এবাৰ সিনক্ৰনাইজিং কৰি চাই লওক তাৰে পিছতে আপুনি মোবাইলটো পাৰচেজ কৰিব উইদাউট সিমত আপোনালোকে মোবাইল পাৰচেজ নকৰিব তো আজিৰ টপিকখিনি এইখিনিয়ে আছিল আৰু আপোনালোকে চাগে হোপ অকমান আপোনালোকে ধৰক OLXত ধৰক ফ্ৰডৰ ওপৰত আপোনালোকৰ নলেজ আহিছে এই বস্তুখিনি আপোনালোকে সদায় মনত ৰাখিব আৰু যেতিয়া আপোনালোকে বাই এণ্ড সেল কৰক মই আপোনালোকক OLX বা কুইকাৰত বাই সেল কৰিবৰ কাৰণে মানা কৰা নাই কিন্তু অনলাইনৰ ওপৰত প্ৰপাৰ নলেজ লওক যদি আপোনালোকক নিজকে লাগিছে যে মোক এইটো কলত ধৰক মোক অলপ ফ্ৰড টাইপৰ লাগিছে তেনেকুৱা কলবিলাক এভইড কৰক বা তেনেকুৱা নাম্বাৰবিলাকক আপোনালোকে ব্লেকলিষ্ট কৰি ৰাখক ৰাখি পেলাই আৰু বেছিকেলি আপোনালোকে কি কৰিব যেতিয়া ট্ৰানজেকশ্যন কৰিব মেক্সিমাম আপোনালোকে অফলাইন ট্ৰানজেকশ্যন কৰিবৰ কাৰণে চাব তো আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে ডেফিনেটলি মোক সুধিব পাৰে আজিলৈ ইমানেই ধন্যবাদ